ফ্ৰেণ্ডছ আপোনালোকে কেনে আছে? আশা কৰোঁ ভালেই আছে। ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় বিমলৰ নাম শুনিছে, কিন্তু ইয়াক কেনেকৈ ফেক্টৰীত তৈয়াৰ কৰা হয় জানেনে? তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াক তৈয়াৰ কৰিবলৈ প্ৰধান উপাদান হ'ল তামোল। প্ৰথমে এই তামোলবোৰক গছৰ ঠাৰিৰ পৰা আঁতৰোৱা হয়। ইয়াৰ পিছত ইয়াক ৰ'দত শুকুওৱা হয়। সঠিক মাত্ৰাত শুকুৱাৰ পিছত এই তামোলবোৰৰ বাকলিবোৰ আঁতৰোৱা হয়। ইয়াৰ পিছত এই তামোলবোৰক ৰং মিহলোৱা পানীৰ লগত উতলোৱা হয়। তামোলবোৰক উতলোৱাৰ সময়ত খৰিৰ সলনি ইয়াৰ বাকলিবোৰক ব্যৱহাৰ কৰা হয়, কাৰণ এটা সুন্দৰ সুগন্ধি পোৱাৰ বাবে। ইয়াৰ পিছত এই তামোলবোৰৰ ৰং সঠিক ধৰি ৰাখিবলৈ পেৰাফিন ৱেক্স যোগ কৰা হয়। ইয়াৰ পিছত এই তামোলবোৰক ডাঙৰ ডাঙৰ ট্ৰেত ঢালি ৰ'দত শুকুৱাবলৈ দিয়া হয়। সঠিক মাত্ৰাত শুকুৱাৰ পিছত এই তামোলবোৰক সৰু সৰুকৈ কাটি লোৱা হয়। तो रिसर्चर द्वारा रेड में पकड़े गए गुटखे में बसे इंग्रेडिएंट दिखाते हैं, जो कि कमेले से खून लिया जाता है, उसको ड्राई करके उसमें शामिल किया जाता है, क्योंकि एक्चुअल प्योर कत्था महंगा होता है, तो उसमें खून शामिल करते हैं। इसके अलावा उसके अंदर जो एक शीशा होता है यानी ग्लास, उसकी क्रश फॉर्म भी गुटखे के अंदर होती है। उससे क्या होता है कि वो मुंह के अंदर जब वो गुटखा इस्तेमाल करता है तो वो हल्के हल्के जख्म उससे लगते हैं, और उस जख्म की वजह से जो निकोटीन है। এজন মেনেজাৰৰ কথা আপোনালোকে নিশ্চয় শুনিবলৈ পালে যে ইয়াৰ লগত কাঠৰ গুড়ি মিহলোৱা হয়। ইয়াৰ উপৰি এই বিমলৰ লগত শিলগুটি মিহলোৱা হয়। তেন্তে আহকচোন দ্বিতীয়টো ভিডিঅ' চাওঁ, কেনেকৈ শিলগুটি মিহলোৱা হয়। पानी में डाल दे, खुद ही पक जाता है। वही चूना है दीवारों पे करके, वही चूना है, ये वही चूना है दीवारों पे करके, जो हम बच्चों को रोकते हैं कि बेटा इसमें से दीवार से खुरेद के नहीं खाना, ये जहर है। কাঠৰ গুড়ি আৰু শিলগুটি মিহলোৱাৰ বাবে এই বিমলবোৰ খোৱাৰ পিছত মুখত অলপ অলপ কাটি যোৱা অনুভৱ হয়। তেন্তে ফ্ৰেণ্ডছ আপোনালোকে গম পালে যে এইবোৰ খোৱাটো কিমান বিপদজনক। ইয়াৰ পিছত ইয়াক বিভিন্ন কোম্পানীৰ লেবেল লগাই পেকেট কৰা হয় আৰু মাৰ্কেটত এৰি দিয়া হয়। এইবোৰ খোৱাটো আপোনাৰ বাবে কিমান ক্ষতিকাৰক, যিবোৰ এই পেকেটবোৰৰ পিছফালে লিখা থাকে, বা কিছুমানৰ বাবে ইয়াক পিকচাৰ সহকাৰে দি দিছে। কেতিয়াবা এই পেকেটবোৰত মৰি যোৱা পোক-পৰুৱা থাকে। তেন্তে ভিডিঅ'টো কেনে লাগিলে ফ্ৰেণ্ডছ কমেণ্টত নিশ্চয় জনাব।